বন্ধু বান্ধৱীসকল কি খবৰ আশা ৰাখিছোঁ ভাল আৰু মোৰো ভাল আৰু আজি হ'ল আমাৰ মেৰেজ এনিভাৰ্চাৰী সেইকাৰণে আমি কি কৰিছোঁ এটা বেলেগ প্ৰত্যেকবাৰে আমি বেলেগে মন্দিৰ যাওঁ আৰু দিনটোৰ কাৰণে ওলাই যাওঁ তাত চেলিব্ৰেট কৰোঁ বাহিৰতে খাওঁ এইবাৰ তেনেকুৱা কৰা নাই এইবাৰ ওলাই আহিছোঁ আমি এতিয়া এওঁ বজাৰ কৰিবলৈ নামিছে আৰু আমি টাউনৰ মাজমজিয়াতে আছোঁ ইয়াত এনেকৈ গাড়ীত মাজনী বহি আছে ইয়াত পাছফালে গতিকে আমি বজাৰ চজাৰ কৰিব এওঁ বজাৰ কৰিব নামি গৈছে গাড়ীৰ পৰা আমি মাছ মাংস লৈ লৈছোঁ আৰু আমাৰ বাইদেউ ভিনদেউ আছে আগতে মোৰ ভিডিঅ' দেখুৱাইছোঁ বাইদেউ ভিনদেউৰ ঘৰত যাম আৰু তাতে আমি বাইদেউ ভিনদেউকো কোৱা নাই যে আমি ৰাতি ভাত খাম তাত আমি কেৱল ফোন কৰি দিছোঁ আছেনে নাই সুধি লৈছোঁ আছে বুলি কৈছে আৰু তাত যাম বজাৰ চজাৰ কৰি লৈ গৈছোঁ আৰু তাতে খাম আমি গতিকে আপোনালোকে চাই থাকিব তাত কি কি কৰোঁ কেনেকৈ এনজয় কৰোঁ গতিকে দেখিছেনে বহি লৈছে কিমান কুচুটীয়া এইকেইটা হয় নেকি এইকেইটা কুচুটীয়া নেকি বায়েকৰ একে মানে মৰমৰ চোততে তাই উঠি গৈছে গোটেইকেইটা সাৱটি ধৰি তাক মৰম কৰিলে সেইকাৰণে উঠি গ'লগৈ অঁ বহি আছে দেই ভাল লাগিছেনে আমি অহাই আজি ভাল লাগিছে ভাল ল'ৰা দেই এইজনী আঁতৰি থাকে মই তাইকে বেছিকৈ উঠাই থাকোঁ বাইদেউ এবাৰ হাঁহি আছে দেই একে 32টা ওলাই পেলাই হাঁহি আছে আৰু সেইফালে গৰম পানী উঠাই দিছে তাতে মিক্সিত বটো ইমান ধুনীয়াকৈ মিহি হয় কিন্তু ইয়াত এই বোৱাৰীয়ে ইহঁতৰ ইমান ধুনীয়াকৈ গ্লাছতকৈ হেৰি কৰিছে আনকমন একদম থলুৱা হেৰিভাৱে আমি বনাইছোঁ জলকীয়াও কি ধুনীয়াকৈ বটি লৈছে মিহিকৈ আৰু আদা নহৰুখিনিও কি ধুনীয়াকৈ মিহিকৈ কৰি লৈছোঁ আমিতো একদম মিক্সিত দি দিওঁ আৰু এইবিলাক চব মাছৰ কাৰণে থৈ দিছোঁ কাৰ একো নহয় ঘৰতহে আছোঁ আমাৰ মাছৰ আঞ্জা উতলি আছে মাছৰ আঞ্জা খাব লাগিব চৌকাত বনোৱা মাছৰ তৰকাৰী আৰু বাইদেউৰ ঘৰৰ ভাত আৰু বোৱাৰী কেইজনীয়ে বনোৱা তোমালোকে একেলগে খাই লোৱা মাছটো বাৰা নাই তাৰপিছত মাংসটো খাই লোৱা ঠিক আছে হ'ব দিয়া সকল এতিয়া ৰাতি কেইটা বাজিছে 10টা বাজিছে আৰু এতিয়া আমি খাই বৈ ল'লোঁ সকলোৱে খাই বৈ ল'লোঁ আৰু এতিয়া ঘৰলৈ যাম কাৰণ আমি থাকিলে এতিয়া বাইদেউ ভিনদেউ সকলো ইয়াতে ৰখি আছে গোটেইবিলাকে শুব লাগিব ন পোৱালীকেইটা আহিব দেখি পোৱালীকেইটা টোপনিয়ে আছে চকু খজুৱাই আছে তথাপিও শুব যোৱা নাই গতিকে বন্ধু বান্ধৱীসকল ভালকৈ থাকিব আৰু এনেকৈ চাব আজি আমাৰ মেৰেজ এনিভাৰ্চাৰী এনেকৈ বাইদেউ ভিনদেউৰ লগত আৰু এই বোৱাৰী পোৱালীকেইটাৰ লগতে উদযাপন কৰিলোঁ খুব ভাল লাগিছে গতিকে আপোনালোকে চাই থাকিব মোক ছাপোৰ্ট কৰি থাকিব আৰু এতিয়া আমি ঘৰলৈ যাম বাই বাই